Hello friends, আজি মোৰ কাৰণে এটা ভাল দিন। আজি মোৰ এটা ভাল বস্তু আহি গ'ল। ভাল বস্তু মানে কাপোৰ নহয়, পিন্ধা বস্তু নহয়। এয়া মোৰ ড্ৰিমছ, সপোন, কষ্টৰ ফল অৰ্থাৎ গুগল পিন আজি মোৰ আহি গৈছে। এয়া মই আপোনালোকক দেখাই আছোঁ। গুগল এডচেন্সৰ পৰা গুগল পিন আহি গৈছে। গুগল পিনটো আপোনাৰ পাবৰ কাৰণে বহুত কিবা ক্ৰাইটেৰিয়া থাকি যায়। আপুনি জানে যে গুগল আপোনাৰ ইউটিউব চেনেলটো খোলাৰ পিছত মনিটাইজ হ'বলৈ আপোনাৰ কি হয় 4000 আৱাৰ্ছ অৰ্থাৎ 4000 ঘণ্টা ৱাটচ টাইম হ'ব লাগিব বছৰৰ ভিতৰত আৰু আপোনাৰ কি 1000 ছাবস্ক্ৰাইবাৰ 1000 ছাবস্ক্ৰাইবাৰ আপোনাৰ হ'ব লাগিব। এইখিনি ক্ৰাইটেৰিয়া যেতিয়া আপুনি ফুলফিল কৰিব তেতিয়া আপুনি এই গুগল পিন এপ্লাইৰ কাৰণে আপুনি ইলিজিবল হ'ব অৰ্থাৎ আপুনি সমৰ্থ হ'ব। মৰমত এইখিনি মই ফুলফিল কৰিছোঁ আৰু মোৰ শেষত মই গুগল পিনটো পাবলৈ সমৰ্থ হৈছোঁ। এই চেগতে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। বলক যাওঁ আমি এতিয়া গুগল পিন কেনেকৈ আপোনাৰ এডচেন্সত ভেৰিফাই কৰে সেই দৃশ্যবোৰ আমি আপোনাক দেখাই আছোঁ লেপটপৰ মাধ্যমৰ মাজেৰে। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব আৰু আপোনালোক যদি এয়া মোৰ চেনেলটো প্ৰথম চাইছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰো মই দেখাই আছোঁ। এইটো এতিয়া আপোনাৰ আনবক্সিং কৰিম। চাওক মই খোলা নাই, গুগল এডচেন্স পূৰা লিখাই আছে ইয়াত আপোনালোকে দেখা পাইছে। গতিকে বলকচোন, ইয়াত এটা বেলেগ বস্তু নাই, ইয়াত এটা পিন আছে আৰু সেই পিনটোৱে মই তাত ভেৰিফাই কৰিব লাগিব, এড্ৰেছ ভেৰিফিকেশ্যন হ'ব। কাৰণ মই হয়নে নহয় মানুহজন কিজানি মোৰ নামত বেলেগেই একাউণ্টটো চলাই আছে, সেইকাৰণে এইটো গুগলে ভেৰিফাই কৰে। তেন্তে আমি এইটো আনবক্সিং কৰোঁ। ইয়াৰ এইখিনিলৈকে মোৰ মানে চিৰিয়াছে দেই, এইটো একো প্ৰব্লেম চাওক 582973 এইটো মোৰ গুগল ইউৰ পিন বুলি লিখাই আছে। লেপটপলৈ যাওঁ, লেপটপতে মই এইটো ভেৰিফাই কৰিব পাৰিম। তেন্তে বলক মোৰ লেপটপৰ স্ক্ৰীনলৈ। মোৰ জিমেইলটো আপোনাৰ লগ ইন কৰিব লাগিব প্ৰথম। ঠিক আছে, জিমেইলত এনেকৈ এখন মেইল আহিব ইউটিউবৰ পৰা, মানে পিন এপ্লাই কৰাৰ কেইদিনমান পিছতে 4-5 দিন পিছত একশ্যন ৰিকুৱাৰ্ড বুলি একশ্যন ৰিকুৱাৰ্ডত মই ক্লিক কৰিলোঁ। এনেকৈ এখন মেইল আহিব, ইয়াতে এডচেন্সত ক্লিক কৰিব লাগিব। এনেকৈ ইয়াতে আপোনাৰ ইউৰ পেমেণ্ট আৰ অন হোল্ড বিকজ ইউ নিড টু ভেৰিফাই ইউৰ এড্ৰেছ। গতিকে একশ্যনত আমি ক্লিক কৰিব লাগিব। এয়া আইডেণ্টিটি ভেৰিফিকেশ্যন কমপ্লিটেড, এড্ৰেছ ভেৰিফিকেশ্যন নিড এটেনশ্যন, এণ্টাৰ দ্য পিন উইথ মেইল টু ইউৰ বিলিং এড্ৰেছ। ইয়াতে 6 ডিজিটৰ পিনটো ভেৰিফাই কৰিব লাগিব। এতিয়া মই ইয়াতে পিনটো মাৰি দিম দেই। এতিয়া মই ইয়াতে পিন মাৰি দিম। মোৰ পিন আছে আপোনাৰ 582973 এতিয়া ছাবমিট। এড্ৰেছ ভেৰিফিকেশ্যন আপোনাৰ কমপ্লিট বুলি হৈ গ'ল। মই গুগল পিন আপোনাৰ এডচেন্স পিন ভেৰিফাই কৰি দিলোঁ, একো প্ৰব্লেম নাই, একদম চিম্পুল হয়। ক'তো চোৱা নাই, ফাৰ্ষ্ট টাইম এনেকৈ কৰি দিলোঁ। ধন্যবাদ। এনেকৈ মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু আগলৈ প্ৰেৰণা দি থাকিব। লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।